हेलो हेलो एवरीवन गाँवलीया परी पिंकी चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছে এটা নতুন ভিডিঅ'লৈ আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি আৰু এতিয়া মানে আহি গলো মামাহঁতৰ ঘৰ আৰু মামাহঁতৰ ঘৰ আমাৰ ওচৰতে হয় যিসকলে আগৰ ভিডিঅ' চাইছে দেখিছে মানে মোৰ হাজবেণ্ডৰ মোমাইকৰ ঘৰ ওচৰতে হয় আৰু মামা যিহেতু ডাঙৰ মামা আমাৰ নাই আৰু ডাঙৰ মামা কালি বছৰীয়া সকাম আছিলে আৰু সেইফালে মামাৰ ছোৱালীহঁত আহিছিলে আৰু এতিয়া যাব ওলাইছে আৰু আমি এতিয়া যাম হেতৰ লগতে এনাইকৰ ঘৰলৈ যাম আমাৰ মানে মামীৰ মাকৰ ঘৰলৈ যাম আৰু তাত আপোনালোকক কি কি কৰোঁ সকলোখিনি দেখাই কৈ থাকিম তেন্তে চাই থাকিব আৰু ইহঁতৰ লগতো চিনাকি কৰি দিম আপোনালোকক আৰু মোৰ যদি ভিডিঅ'সমূহ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহৰ সকলোবোৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব পাৰে তেন্তে চাই থাকিব এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এইফালে আমাৰ এনাই ৰখি আছে আৰু এইফালে আইতা ৰখি আছে ঘৰ ৰখীয়া এই দুগৰাকী ঘৰ ৰখীয়া দেই এয়া হৈছে এনাই আমাৰ আৰু এয়া হৈছে আইতা আৰু এয়া ঘৰ ৰখীয়া দেই ভালকৈ চাব আৰু ঘৰ আমি ফুৰিবলৈ যাওঁ আৰু এইফালে গোটেই মানে পল্টন আমাৰ পল্টন এয়া আমাৰ পল্টন পুৰা খেলি আছে আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু মই যাম স্কুটিত আৰু বাকীখিনি যাব গাড়ীত আৰু এইজনী হৈছে একেবাৰে ডাঙৰ আৰু এইজনী হৈছে মাজু আৰু সেইজনী হৈছে সৰু আৰু ইহঁতি মানে জীয়ৰীতে মোৰ লগত থাকি থাকি বহুত মানে কি ক'ম আৰু মোক সহায় কৰিলে দেই কামে বনে আৰু বেয়া হৈছে ক'লে বেতবাৰী আৰু থাকে নাজিয়াৰ ক'ত চানবছা আৰু আমাৰ হৈছে সাপে খাতি ৰহনত হয়নে আমি এতিয়া ফুৰিবলৈ যাম আৰু কি কি কৰোঁ তাত কৈ দেখাই থাকিমগৈ এনাইহঁতৰ ঘৰত ঐ পোৱালি এফালে হাই কৰা এইফালে হাই কৰা এইটো আমাৰ সাপে খাতি বেটা হয় নাই কি প'জ দিছা এইটো বেলেগ প'জ দিছা আৰু দেই চোৱা আকৌ এইফালে চোৱা আকৌ হাই কোৱা আমাৰ আপা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে দেই বুলি কৈ দিয়া কোৱা আকৌ নাই নকয় আৰু এইফালে ফটোশ্বুট চলি আছে তিনি বাই ভনীৰ ফটোশ্বুট চলি আছে আৰু এতিয়া গৈ থাকোঁ মাজুগৰাকী আৰু মই এতিয়া যাম স্কুটিত এতিয়া আমি আগবাঢ়ি গৈ থাকোঁ আৰু সিহঁতি আহি থাকিব গাড়ীত পিছত আৰু তাত গৈ কি কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই গৈ থাকিম আৰু ভিডিঅ'টো চাই আজি ভাল পাব তেন্তে চাই থাকিব সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা কৰিলোঁ তেন্তে তাত লগ পাই আছোঁগৈ দেই সকলোৱে বাই বাই আৰু এতিয়া আমি পাই গ'লোহি এয়া এনাইহঁতৰ ঘৰ আৰু এইফালে এয়া হৈছে এনাই ভালেই দেখিছোঁ বাৰু এতিয়া ভালে আছে বাৰু এনাইক ভালেই দেখিছোঁ এইফালে এনাই আৰু এইফালে আমাৰ পল্টনে একদম চকলেট খাই ব্যস্ত আৰু এইফালে এনাই মানে খুব ফূৰ্তি জীয়েক আহিছে তিনিজনী নাতিনীয়েক আহিছে সকলোকে একেলগতে লগ পাইছে একদম খুব কথা পাতি আছে এনাই বৰ ভাল লাগিছে চাগে ন আজি বোলো বৰ ভাল লাগিছে চাগে ন আজি বৰ ভাল লাগিছে বোলো হয় নাই খাব নোৱাৰো বইল খাইছে আলু পিটিকা খাইছে আৰু এইফালে একদম খুব ফূৰ্তি পাইছে এনাই কথা পাতিছে পুৰা নাতিনীয়েকৰ লগত আৰু এইফালে ৰাইজে একেবাৰে পাছফালকে বহিলেহি পাছফালে বহিলেহি ৰাইজে পাছফালে বহি আছেহি এইফালে হৈছে গৃহস্থনী আৰু এয়া হৈছে মামী হয় নাই মানে মোৰ মামী মাকৰ ঘৰ হয় নাই মোৰ মামী মাকৰ ঘৰ আৰু এয়া হৈছে গৃহস্থনী বাইদেউ দেই ৰাহুল কেনি গ'ল আৰু এতিয়া গৃহস্থক দেখাব নোৱাৰি যেনেকৈ আছে আৰু এইফালে আমাৰ মামী এয়া হৈছে আমাৰ মামী আৰু আমাৰ মামীয়ে মাকৰ ঘৰলৈ আহি কামত ব্যস্ত হৈয়ে গ'ল লগালগ খাবলৈ নাপাওঁ বুলি কামত ধুমধাম মানে ধনিয়া ছিঙিছে
আৰু এইফালে আনিলে চাহ পানী আৰু এতিয়া আমি চাহ খাই লওঁ ধুনীয়াকৈ একেবাৰে সজাই পৰাই ধুনীয়াকৈ দিছে আৰু এতিয়া আমি চাহ পানী খাই পানে আকৌ পুনৰ লগ পাই আছোঁ আপোনালোকক কোৱা ই আহিয়ে পোনে আইতাকক একদম ভৰিত ধৰি সেয়া খাইছে এতিয়া ধৰি ধৰি আনিছে চাহ ধৰি ধৰি আনিছে ধৰি ধৰি বহাইছেহি ন আইতাক Good boy. Ay, bhai. Kami dah na. Dai dia sab. Hai itu. Ini sab. Cik. Doi khase. তলটো পুৰা পানী হৈ আছে ৰুবিয়া দৈ খাবি নে দৈ খাবি আপুনি দৈ খাব নে খাব হা মই খাম আৰু কিবা এটা ক'ব নোৱাৰি মই কি খাম এতিয়া নকওঁ সাজ খাব দৈ খুৱাই দৈ খাব এয়া সাজ দিছে নি সাজ এফালে দৈ এফালে সাজ এফালে দৈ কোনে কি খাব তহঁতি কি খাবি দৈ খাবি নে সাজ খাবি নহয় মাহঁতক সুধিছোঁ দৈ খাবি আৰু এহেঁতি যায়গৈ ইয়াৰ পৰাই এনাইকৰ ঘৰৰ পৰাই আৰু আমি অকণমান দেৰিকৈ যাম ঘৰলৈ বাই 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 আকৌ বিয়াত লগ পাম আৰু ন আকৌ বিয়াত লগ পাম আৰু এতিয়া এইফালে দুজনী যাবলৈ ওলাইছে ঘৰা-ঘৰি ইয়াৰ পৰাই বিদায় লৈছে আৰু আমিও অকণমান দেৰি পিছত যাম আৰু বিয়াত আহিব আকৌ আৰু এইফালে গ'ল আৰু এইফালে এগৰাকী যাব স্কুটিত বাই বাই আকৌ বিয়াত লগ পাম বাই 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 আৰু এইফালে 2 নম্বৰ গৰাকীও গ'ল আৰু বাকী থাকিলোঁ আমি ভাত পানী খাই পিনে যাম আৰু সিহঁতেও ভাত খাই গ'ল সোনকালে আৰু এতিয়া আমি ভাতটো খাই লওঁগৈ তাৰপিছত আমিও ঘৰলৈ যাব লাগিব এতিয়া আমি ভাত পানী খাই যাবলৈ লৈছোঁ আৰু আন্ধাৰ হৈ গ'ল আৰু ভাত খোৱাটো পিছে দেখুওৱা নহ'ল আৰু এতিয়া খাই বৈ আজৰি হ'লোঁ এতিয়া যাওঁগৈ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু শেষত এয়া মালিকক দেখাই দিছোঁ আৰু এয়া হৈছে ঘৰৰ মালিক হাই কৰি দিয়া মালিকৰ চুলিয়ে নাই বোলে মালিকৰ বোলে চুলিয়ে নাই বুলি কৈছে নাতিয়েকতে জোকাইছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম সকলো ভালে কুশলে থাকক